হেল্ল' ফ্ৰেণ্ডছ, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম, যদি আপোনালোকৰ অৰুণোদয় বা পেঞ্চনৰ ধন এতিয়ালৈকে সোমোৱা নাই, আপোনালোকে কি কৰিব লাগিব, এইটো ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চৰকাৰে কোৱা মতে অৰুণোদয় ধন বা পেঞ্চনৰ ধন আপোনালোকে প্ৰতি মাহৰ 10 তাৰিখে লাভ কৰিব বুলি চৰকাৰে উল্লেখ কৰিছিলে। কিন্তু আজি 10 তাৰিখ হৈছে, কিন্তু কাৰোবাৰ সোমাইছে বা কাৰোবাৰ সোমোৱা নাই। যদি আপোনালোকৰ সোমোৱা নাই, আপোনালোকে কি কৰিব বা কিবা কৰিব লাগিব নেকি? আৰু আমি এইটো ভিডিঅ'ত জানিম। যদি আপোনালোকৰ পেঞ্চন বা অৰুণোদয় টকা আজি সোমোৱা নাই, তেতিয়াহ'লে আপোনালোকে বেংক আপডেট কৰিবলৈ নাপাহৰিব। কাৰণ চৰকাৰে কৈছিলে যে বেংক আপডেট থাকিলেহে, যদি আপ টু ডেট থাকে আপোনাৰ বেংক একাউণ্টত, তেতিয়াহে আপোনালোকৰ টকাবোৰ সোমাব বুলি উল্লেখ কৰিছিলে। আৰু যদি আপোনালোকৰ বেংক একাউণ্টটো আপ টু ডেটো আছে, যদি KYC আপডেট নাই, তেতিয়াহ'লেও নোসোমাব বুলি উল্লেখ কৰিছিলে। যদি আপোনালোকৰ KYC আপডেট ফেইল হৈ গৈছে, তেতিয়াহ'লেও আপোনালোকৰ পইচা নোসোমাব পাৰে। সেইকাৰণে যদি আপোনালোকৰ বেংক একাউণ্টত যদি KYC আপডেট কৰাটো ফেইল হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে KYC আপডেট কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে নিশ্চয় সোমাব বুলি আশা কৰিছোঁ।